सुशील की करछे? ठुंगरू के खोजे असली ठुंगरू के लगे नहीं पले और घरे जाए रही नहीं के घर ठुंगरू बोले हॉस्पिटल में आहे तू गम नहीं पली नहीं नहीं तो मैं गमे नहीं पली कौन हॉस्पिटल में गेला को मके का बोलते रहे जे ठुंगरू हॉस्पिटल में है की होले को आके জ্বর হচ্ছে বলে জ্বর হচ্ছে কাশি সর্দি রাতে রাতে জ্বর হচ্ছে বলে জ্বর হচ্ছে চল সুশীল যাবি নাকি চল হসপিটাল যাব ওকে দেখে আসবো চল 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 যাই দেখে আসবো কি হচ্ছে ওর কি নাম আসলে তোমার? স্যার মোর নাম ঠুংরু ঠুংরু কর্মকার কিমান ধুনীয়া নাম আছে কোৱাচোন কেনে আছা? হসপিটালত থাকিলে ক'তনো ভাল থাকিব পাৰিম ডক্টৰ ছাৰ মই বেমাৰৰ কথাহে সুধি আছো বেমাৰটো অলপ ভাল পাইছা নে নাই? ক্ষমা কৰিব মই ভাবিলো এই কৰোণাৰ কথা কৈ আছে আপুনি না সেইটোত একেবাৰে টেনচন ল'ব নালাগে তোমাৰ ওপৰত কৰোণা থাকিবই কি কৰোণা ভগৱানৰ মৰম চেনেহ আৰু কৰোণা তোমাৰ ওপৰত থাকিবই এইটো কেতিয়াও কতো যোৱাত থাকিবই থাকিব মই ভাবি আছিলো তুমি কি ভাবি আছিলা আজিকালি মানুহৰ ওপৰত কৰোণা হৈ আছে মই সেইটোহে ভাবি আছিলো নাই নাই সেইবিলাক ইমান টেনচন ল'ব নালাগে বাৰু কোৱাচোন তোমাৰ কি হৈ আছে পেটৰ বিষ হৈ আছে নেকি নাই পেটৰ বিষ নাই তেন্তে মাথা বিষ হৈ আছে নাই মাথা বিষ নাই মাথা ঠিক আছে আৰু পেচাব পায়খানা সব ঠিক আছে তো হয় স্যার পেচাব পায়খানা ঠিক আছে মই একেবাৰে ঠিক আছো ৰাতি অলপ জ্বৰ হৈ আছে আৰু কাহ ধৰিছে সেইকাৰণেহে আহিছো হস্পিটালত কি হ'ল স্যাৰ মোৰ বেমাৰৰ কথা শুনি আপুনি ইমান গম্ভীৰ হৈ গ'ল মানে মই কৈ আছো যে তোমাৰ ওপৰত কৰোণা আছে ভগৱানে তোমাৰ ওপৰত কৰোণা বনাই থৈছে ঠিক আছে বাৰু মই ওলাও নাৰ্ছে আহি আপোনাক চাব দেই স্যাৰ মই আৰু কিমান টাইমলৈকে থাকিম ইয়াত থাকা যিমান দিনলৈকে থাকিব বিচাৰা থাকা কোনো প্ৰব্লেম নাই নহয় 1 মাহ 2 মাহ 3 মাহ যিমান মাহ থাকিব বিচাৰা থাকাচোন হস্পিটালে হয় তোমাৰ কাৰণে বনাইছে থাকা ভালদৰে থাকা দেই মই ওলাও এতিয়া ৰ'ব স্যাৰ ৰ'ব স্যাৰ মই কৈ আছো মোৰ ব্লাড টেষ্টটো চালেহেঁতেন জ্বৰ হৈ আছে ৰাতি ৰাতি মেলেৰিয়া হৈছে নেকি নাই নাই তুমি টেনচন নলোৱা তোমাৰ জ্বৰো হোৱা নাই তোমাৰ একো হোৱা নাই মাথোন ভগৱানৰ কৰোণাহে হৈছে তোমাৰ ওপৰত তুমি টেনচন নলোৱা নাৰ্ছ আহি আছে নাৰ্ছে চাব মই ওলাও দেই বিনা মামি ঠুংরু को बोले एडमिट करे है জ্বর আছে বলে हाँ আছে তো डॉक्टर देखले डॉक्टर बोले काको लॉक नहीं करते কি হলে কুয়ার কাকো লক করতে নাই দিছে डॉक्टर जाने डॉक्टर के रिपोर्ट आसले गम पाবে কি হয় है
কেনে ওকে লগ করতে নাই দিছে কাকু। কোনো বড় কথা আহে যেন লাগতে है নেকি মামি? জ্বর তো আহে, দরব দিলেহে গম পাব কি বেমার আহে। যদি জ্বর আহে তো ম্যালেরিয়া के चांसेस দেখা যাচ্ছে। দवाई দিলে গম পাব। রাতি রাতি বলে হচ্ছে জ্বরটা। ডক্টরকে মেডিসিন লিখতে দে, ডক্টর মেডিসিন লিখে গম পাব কি হচ্ছে বল। বিনা মামি মই এখন যাই, অলপ কাম আহে। তুই মোকে খবৰ করবি তো কি হয় হে। ঠিক আছে, তুই যা, मैं खबर करब। ओके।